ৰাজ্যত এইফালে সপ্তাহজোৰা নেৰানেপেৰা বৰষুণ, আনফালে পল্লা, পহুমাৰা, কালদা নদীৰ বাৰণী পানীত জলমগ্ন সৰুক্ষেত্ৰী আৰু ভৱানীপুৰ সমষ্টিৰ প্ৰায় সকলো অঞ্চল। ফলত বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ইতিমধ্যে বহুতো বিদ্যালয়, মহাবিদ্যালয় আৰু ওখ ঠাইত শিবিৰ পাতিছে বানাক্ৰান্ত লোকসকলে। উক্ত বানাক্ৰান্ত লোকসকলক সকাহ দিয়াৰ বাবে বৰপেটাত অৱস্থিত আছাম লাইফ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোক্তাসকলে খাদ্য সামগ্ৰী বিতৰণ কৰে বানাক্ৰান্ত লোকসকলৰ মাজত। তেওঁলোকে প্ৰথমে বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোকসকলৰ মাজত পানীৰ বটল, বিস্কুট, স্লাইচ ৰুটি বিতৰণ কৰা পৰিলক্ষিত হয়। আনহাতে কয়াকুছি কনিষ্ঠ মহাবিদ্যালয় আৰু কয়াকুছি মহাবিদ্যালয়ত থকা শিবিৰ দুটা পৰিদৰ্শন কৰি বুজ লোৱাৰ লগতে খাদ্য, বিস্কুট, পানী আৰু স্লাইচ ৰুটি আদি জৰুৰী খাদ্য সামগ্ৰী বিতৰণ কৰে। এই তিনিওটা শিবিৰত থকা প্ৰায় 171টা পৰিয়াল আশ্ৰয় লোৱাৰ কথা অৱগত কৰে স্থানীয় ৰাইজে। উক্ত বান শিবিৰসমূহ পৰিদৰ্শন আৰু বান সাহায্য বিতৰণ কৰাৰ সময়ত বিবেক বেকাৰীৰ স্বত্বাধিকাৰী তথা আছাম লাইফ কেয়াৰ ফাউণ্ডেশ্যনৰ সভাপতি মুস্তফা বাহাৰুল হক, সম্পাদক জুলফিকাৰ আলী আহমেদ, সদস্যসকল ক্ৰমে মহিবুল ইছলাম তালুকদাৰ, ফাৰুক আলী, ছানিদুল ইছলাম, সেলিম ইউছুফ খান, জেহেৰুল ইছলাম, আজাহাৰ উদ্দিন আৰু ছানোৱাৰ হকো উপস্থিত থাকে। বান সাহায্য প্ৰদানৰ উক্ত স্বজাতি দলটোক সহযোগ কৰে স্থানীয় সমাজকৰ্মী তথা কয়াকুছি সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাদেক আলী আহমেদ আৰু যুৱ সমাজকৰ্মী হাছান আলীৰ লগতে ভালেসংখ্যক মানৱদৰদী ব্যক্তিয়ে। আছাম লাইফ কেয়াৰ ফাউণ্ডেশ্যনৰ উক্ত মানৱদৰদী কামক স্থানীয় সচেতন নাগৰিকে বয়সী প্ৰশংসা কৰাও পৰিলক্ষিত হয়। কয়াকুছিৰ পৰা ইছফাকুৰ ৰহমানৰ ৰিপোৰ্ট, ANE ডিজিটেল পৰ্টেল। আমাৰ এটা NGO আছে আছাম লাইফ কেয়াৰ ফাউণ্ডেশ্যন, সেই NGOৰ ফালৰ পৰা আহিছিলোঁ। মোৰ বন্ধুবৰ্গ আছে জুলফিকাৰ আলী আহমেদ, তেখেত হ'ল সাধাৰণ সম্পাদক। মোৰ নাম মুস্তাফা বাহাৰুল হক, মই NGOৰ প্ৰেচিডেণ্ট হয়। আৰু মোৰ সতীৰ্থবৃন্দ আছে NGOৰ ফালৰ গোটেইখিনি আহিছিলোঁ। হয়, আমি গোটেই অঞ্চলবাসী ৰাইজলৈ এটাই আহ্বান জনাম যে তেখেতসকলে যিমান পাৰে বানপীড়িত অঞ্চলবোৰত গৈ পেলাই যিখিনি অলপ ভাল সচেতন ব্যক্তি আছে তেওঁলোক গৈ পেলাই যোনে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াওক। আৰু লগতে তেওঁলোকেও নিজেও কেনেকৈ মানে নিজৰ যিখিনি প্ৰিকশ্যনছ আছে, মানে কেনেকৈ বানপানীৰ পৰা বাচিব পাৰি বা কি কি প্ৰব্লেম হ'ব পাৰে সেইবোৰৰ পৰা কেনেকৈ তেওঁলোকে সতৰ্ক থাকিব পাৰে এইখিনিৰ ওপৰত গুৰুত্ব দিলে মোৰ ভাবোঁ।